আজি এয়া মোক দেখিছে আপোনালোকে যে এটা বেলেগ ৰূপত আচলতে মৰণা কৰা যিটো ট্ৰেক্টৰৰ থেচাৰ মেচিনৰ কাষতে এনেকৈ মই নেটৰ ওপৰতে শুই আমাৰ পথাৰৰ দিশে গৈ আছোঁ আৰু আমাৰ গোটেইবোৰ মানুহ মানে পথাৰত আজি মৰণা কৰাৰ কথা, গতিকে আমি পথাৰৰ ফালে গৈ আছোঁ আৰু এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ বনাবলৈ চেষ্টা কৰি আছোঁ আৰু পথাৰৰ পৰা আপোনালোক সকলোলৈকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। আৰু এয়া দেখিছে যে আমাৰ এয়া থেচাৰ মেচিন আহি গ'ল পথাৰত, এতিয়া ধুনীয়াকৈ মানে আমি মৰণা কৰিম আৰু এই নেটবোৰ দেখিছে, আমি নেটবোৰ পাৰি ল'ব লাগিব। যোৱাটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছিলোঁ যে পুঁজি বান্ধি আমি ধানবিলাক কেনেকৈ চপাই ৰাখিছিলোঁ আৰু সেই গোটেইখিনি ধান আজি মৰণা কৰিব লাগিব। দদাইদেউহঁতো আহি দিছে, ককাইদেউহঁতো আহি দিছে ধুনীয়াকৈ আমাক সহায় কৰি দিবলৈ। আৰু এয়া দেখিছে নেট চেট পাৰি ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এতিয়া আমি মৰণা কৰিবলৈ ষ্টাৰ্ট দিম। আচলতে অলপ আগতে এজাক বৰষুণ দি দিছিলে, আমি ভয়ে খাইছিলোঁ যে ধান মৰণা কৰিব পাৰিম নে নোৱাৰিম, কিন্তু এতিয়া যদি আপোনালোকে চাই ধুনীয়াকৈ মানে ফৰকাল কৰি দিলে বতৰটো আৰু এফালেদি ৰামধেনু ওলাই গ'ল। মই আপোনালোকক ৰামধেনু দেখুৱাই দিম, সেইফালে চাওক দূৰত ৰামধেনু পৰিছে, সেই ৰামধেনু হয় আহি গ'ল। এতিয়া বতৰটো পূৰা মুকলি কৰি দিলে, এতিয়া আমি ধুনীয়াকৈ ধান মৰণা কৰিবলৈ ষ্টাৰ্ট দি দিলোঁ। বন্ধু বান্ধৱীসকলে দেখিছে আমাৰ ফালে আচলতে আজিকালি বেছিভাগ মানুহে মানে এনেকৈ থেচাৰ মেচিনৰ সহায়তে ধান মৰণা কৰে। আৰু আপোনালোকৰ ফালেনো কেনেকৈ কৰে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ককাইদেউহঁতে ধানবোৰ ভৰাই গৈছে আৰু মই আপোনালোকক কেনেকৈ ধান মৰণা কৰিছোঁ গোটেইখিনি দেখুৱাইছোঁ। এই দেখিছে এইফালে গুটি ধানবোৰ ধুনীয়াকৈ আহিছে আৰু এইবিলাক পাচিকৈ আমি নহ'লে টিঙত এনেকৈ থৈ যাওঁ আৰু বস্তা কৰি ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰোঁ আৰু ভঁৰালত আমি গুটি ধানকৈ ৰাখি দিওঁ মানে। আৰু দেখিছে এয়া মানুহজনী আৰু চুম্পি দুইজনীয়ে মানে পূৰা ধান ভৰোৱাত লাগি গ'ল আৰু মই এবাৰ ওপৰলৈ আহি পেলাই আপোনালোকক দেখুৱাইছোঁ দদাইদেউ পূৰা ধান ভৰাই গৈছে মানে এইটোত। আৰু এয়া ময়ো ভৰাম, মানে মই ওপৰৰ ফালৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া ধুনীয়াকৈ গোটেই পৰিৱেশটো আৰু পথাৰৰ সমগ্ৰ দৃশ্যাৱলী মই দেখুৱাবলৈ চেষ্টা কৰিম। এই দেখিছে মানে এই পুঁজিটো শেষ হ'বলৈ হৈছেগৈ আৰু এনেকৈ আমাৰ 6-7টামান পুঁজি আছে আৰু গোটেইখিনি আজিয়ে মৰণা কৰিব লাগিব। আৰু যিহেতু বতৰটো অকণমান মানে বেয়া কৰিছে, গতিকে আজি আমি মানে এইখিনি মৰণা কৰি শেষ কৰি পেলাই ভঁৰালত ভৰাবগৈ লাগিব। আৰু আজিৰ পৰাই আচলতে আমাৰ খেতিও শেষ বুলিব পাৰিম। আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ বাৰু খেতি শেষ হৈছেনে আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো আপোনালোকে আগলৈ চাই যাওক। আৰু এয়া এনেকৈ আমি মানে এতিয়া ভাত খোৱাৰ সময় আহি পৰিলে। মানুহজনে দেখিছে শুনুৱে মানে ভাত উলিয়াবলৈ আৰম্ভ কৰিছে আৰু এইফালে চাওক মোৰ ফালেও মানে ভাত বাঢ়ি দিলে। এইফালে গাহৰি মাংস আছে, এইফালে মাছ আছে আৰু দালি ভাত দেখিছে পাততে খুব ধুনীয়াকৈ গোটেইখিনিয়ে মানে একেলগে বহি লৈছোঁ আৰু ধুনীয়াকৈ মানে কথা পাতি আমি এতিয়া ভাত খাম। আৰু এনেকৈ পথাৰত যেতিয়া ভাত খাব নহয় সেই মজাটোৱে বেলেগ আচলতে। এইফালে দদাইদেউহঁতে বহিলে আৰু এইফালে ককাইদেউ দদাইদেউ গোটেইবোৰ বহিলে আৰু ময়ো বহিলোঁ আৰু এনেকৈ এতিয়া আমি ভাত খাবলৈ আৰম্ভ কৰিলোঁ। আৰু ভাত খাই উঠি আকৌ আমি আৰু এখন পথাৰত আৰু 4টামান পুঁজি আছে আৰু সেই ধানৰ পুঁজিকেইটা আমি মাৰিব যাবগৈ লাগিব। তো আজি মানে দিনটোতেই আমি শেষ কৰিব লাগিব, যিহেতু সেইকাৰণে খোৱাটো মানে অলপ খৰধৰ হৈছে দেখিব পাইছে। আৰু এনেকৈ ময়ো বহি ল'লোঁ, মই খাইছোঁ আৰু আৰম্ভ কৰিছোঁ। আৰু এনেকৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আগলৈ চাই যাওক, কি দেখুৱাব পাৰোঁ ভিডিঅ'টো আগলৈ চাই গৈ থাকিলে আপোনালোকে গম পাব। আৰু বন্ধু বান্ধৱীসকল এয়া দেখিছেই যে আমি ধান লোডিং কৰি আছোঁ, পূৰা বস্তাকৈ ধানবোৰ ট্ৰেক্টৰ টেলাৰত উঠাইছোঁ। আমাৰ মৰণা কৰা প্ৰায় শেষ হৈ গ'ল আৰু আবেলি হৈ গ'ল, এতিয়া দাদাও আহি পালেহি। এতিয়া আমি ধানবোৰ এনেকৈ কৰি গাড়ীৰে ঘৰলৈ লৈ যাম। আৰু ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।